জোহাৰ যাচিছোঁ। মোৰ কাৰণে যদিও এই নৃত্যটো বহুত পুৰণি হয়, মই তামোলপুৰৰ বাসিন্দা হিচাপে ল'ৰা হিচাপে তাত দুৰ্গা পূজাত বহুত বছৰ আগৰ পৰাই দশমী দিনা এই নৃত্যটো দেখা পাই আহিছোঁ। কিন্তু ইয়াৰ যিটো তাৎপৰ্য এইটো মই ষ্টাডি কৰাটো বেছি দিন হোৱা নাই। যেতিয়া আমাৰ বাদল ডাঙৰীয়া আৰু তেখেতৰ টিমে গৈ মোক লগ কৰিছিলে, তেতিয়া মই আৰু বেছিকৈ এই পৰ্বৰ ওপৰত জানিবলৈ মন গৈছিলে আৰু সেইকাৰণে আজি আহিছোঁ। বিভিন্ন প্ৰগ্ৰাম আছে, তথাপিতো আজি স্পেচিয়েলি এই প্ৰগ্ৰামত আহিছোঁ যে আমি একেলগে বসবাস কৰোঁ হিচাপে এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ কালচাৰটো জানিব লাগে, তেতিয়াহে আমাৰ আন্তৰিকতাটো বাঢ়ে। আমাৰ যিটো ইউনিটি ইন ডাইভাৰ্চিটি বুলি কয়, বিভিন্ন ভাষা ভাষী সংস্কৃতি ধৰ্মৰ পিছতো আমাৰ ঐক্যতাটো ভাৰতবৰ্ষত যে আছে, এইটো শক্তিশালী কৰিব লাগিলে আপোনালোকে আমাৰ কালচাৰটো জানিব লাগিব, আমি আপোনালোকৰ কালচাৰটো খুব ভালকে জানিব লাগিব। আৰু আমি একেলগে বসবাস কৰাৰ সবচে ভাল বেষ্ট এডভান্টেজটো হ'ল এইটো যে আমি বহুত দূৰত যাব নালাগে। সান্থালী কালচাৰটো জানিবৰ কাৰণে, শিকিবৰ কাৰণে আমি নিজৰ জাগাতে শিকিব পাৰোঁ, নিজৰ জাগাতে জানিব পাৰোঁ। কিন্তু ইমান বছৰ আমি একেলগে বসবাস কৰাৰ পিছতো আজিলৈকে এজন দুজন কিছুমান স্কলাৰবিলাকে যিসকলে ৰিচাৰ্চ কৰে, লিখা মেলা কৰে, কবি সাহিত্যিক, এই মানুহবিলাকক বাদ দি পেলাই সাধাৰণভাৱে আমি না সান্থালীসকলে বড়োসকলৰ কালচাৰটো ভালকে জানে, না বড়োসকলে সান্থালীসকলৰ কালচাৰটো ভালকে জানে। আমি খালি বুজি পাওঁ যে সান্থালীসকলৰ কালচাৰ আছে, আপোনালোকেও বুজি পায় যে আমাৰ বাগৰুম্বা আছে, আমাৰ খেৰাই আছে, ইয়াতকে বহুত বেছি আপোনালোকে বহুত বেছি নাজানিব। আৰু সেইকাৰণে আমাৰ আন্তৰিকতাটো কম হয়। ইমান বছৰে আমি কৈছোঁ যে সান্থালীসকলৰ যিটো কেৰেক্টাৰিষ্টিক্স, বড়োসকলৰ কেৰেক্টাৰিষ্টিক্স, ইয়াত বহুত বেছি ডিফাৰেঞ্চ নাই। আপোনালোকেও খেতি বাতি কৰি খাই ট্ৰেডিশ্যনেল মেডিচিন ইউজ কৰিছিলে আগতে, মন্ত্ৰ ওজা বেজা আপোনালোকৰো আছিলে, চব নিজে মানে মদ বনাই খাইছিলে, আমাৰ মানুহবিলাকো খাইছিলে। চব গ্ৰাম্য অঞ্চলত খেতি বাতি যিমানখিনি কাম কৰিছে, দুইটা জনগোষ্ঠীয়ে একেলগে এইবিলাক কাম কৰি আহিছে। কিন্তু যেতিয়া আমাৰ মাজত ৰাজনীতি আৰম্ভ হ'ল, তেতিয়াহে আমাৰ মাজত সংঘাত সৃষ্টি হ'ল। আজি এই দাসাই ফেষ্টিভেলৰ পবিত্ৰ দিনত যোৱা সময়ত বড়ো আৰু আদিবাসী সংঘাতত যিসকলে প্ৰাণ আহুতি দিলে, মই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ, মই নমস্কাৰ জনাইছোঁ। এই পৰিয়ালৰ প্ৰতি মোৰ মৰম আৰু মোৰ সন্মান মই জনাইছোঁ, যিসকলে আগতে সান্থালী আৰু বড়ো সংঘাতত প্ৰাণ হেৰালে, সম্পত্তি হেৰালে, তেখেতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। আজি বিশেষভাৱে নতুন প্ৰজন্মৰ মাজত দীঘলীয়া সংগ্ৰামৰ পিছত এটা পৰিৱৰ্তন আহিছে। আজিৰ পৰা 30 বছৰ আগত যি পৰিৱেশ আছিল, আজিৰ পৰা 25 বছৰ আগত যি পৰিৱেশ আছিলে, এই পৰিৱেশ আজি নাই। আমি এজনে আনজনক শত্ৰু বুলি ভাবি ল'লে আমি আগুৱাই যাব নোৱাৰিম। আজি গাঁও অঞ্চলত য'ত সান্থালীসকল আছে, তাত স্কুলবিলাকৰ অৱস্থা ভাল নহয়, ৰাস্তা ঘাট ভাল নহয়। বড়োবিলাকৰো অঞ্চলটো একে, কিছুমান গাঁৱত এটা দুটা ৰাস্তা হৈছে, কিন্তু এতিয়াও বহুত স্কুলবিলাকৰ অৱস্থা ভাল নহয়। আমাৰ উপাৰ্জন কৰি খাবলৈ খেতিৰ মাটিৰ বাহিৰে বহুতখিনি কিবা কিবি ইণ্ডাষ্ট্ৰী বা বহুত কিবা কিবি আমাৰ তাত নাই। এইটো একে এটা অৱস্থাতে আমি আছোঁ। সেইকাৰণে আগৰ যিবিলাক পুৰণি চিন্তা, এই চিন্তাবিলাক সলনি কৰি এতিয়া আমি ভাতৃত্ববোধেৰে আগবাঢ়ি যাব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ যিসকলে অস্ত্ৰ ধৰিছিলে, সেইসকলে দীঘলীয়া সময় চৰকাৰৰ লগত আলোচনা কৰি চুক্তি কৰি আজি এটা কাউন্সিল পাবলৈ সক্ষম হৈছে।
এই কাউন্সিলে আদিবাসীসকলৰ কাৰণে সান্থালীসকলৰ কাৰণে উন্নয়নৰ কাম কৰিব আৰু সেই কাউন্সিলৰ নেতৃত্বক আমাৰ পৰা সদায় সঁহাৰি থাকিব। কিন্তু বিটিআৰৰ ভিতৰত যিখিনি আমাৰ সান্থালী পপুলেশ্যন আছে, জনসাধাৰণ আছে, মই যেতিয়া ষ্টুডেণ্ট ইউনিয়ন আছিলো তেতিয়াও মই বহুত নেতৃত্বৰ লগত অলপ ক্লোজ হ'বলৈ চেষ্টা কৰিছিলো, কিন্তু সেই সময়ত আপোনালোকৰ নিজৰ মাজত সংঘাত আছিল। সংগ্ৰামৰ সময়ত এটা বস্তু দেখি পেলাই খুব দুখ লাগিছে যে সান্থালীসকলৰ যেতিয়া সংগ্ৰাম হৈছিলে আপোনালোকৰ নিজৰ নিজৰ মাজত মাৰামাৰি হৈছিলে, কোনোবা লিডাৰক আপোনালোকৰ মানুহ মাৰিছিলে আৰু আমাৰো নিজৰ মানুহবিলাকে নিজৰ লিডাৰবিলাকক মাৰিছিলে। এইটো হ'ল সংগ্ৰামৰ এটা ডাঙৰ নেগেটিভ এটা চাইড আছিলে। আৰু সেইকাৰণে মই আন্তৰিকতাৰে বিচাৰিছিলো যে বড়োসকল অস্ত্ৰমুক্ত হ'ব লাগে, সান্থালীসকল অস্ত্ৰমুক্ত হ'ব লাগে, আদিবাসীসকল অস্ত্ৰমুক্ত হ'ব লাগে। অস্ত্ৰ ধৰি থাকিলে পুলিচ মিলিটাৰী আমাৰ ওচৰত আহিব, কেছ হ'ব, সদায় ভয়ভীত হ'ব, ভাল পৰিৱেশ নাথাকিব। যিসকলে আইনৰ ৰক্ষা কৰিব আহিব সেইসকলে আমাৰ যুৱকসকলক সদায় হাৰাশাস্তি কৰিব। এই পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। আজি যেতিয়া আপোনালোকৰ যিমান আণ্ডাৰগ্ৰাউণ্ড আছিলে মেইন ষ্ট্ৰীমত আহিল, আমাৰো যিমান আণ্ডাৰগ্ৰাউণ্ড আছিলে মেইন ষ্ট্ৰীমত আহিল, যোৱা 2.5 বছৰত যিমানখিনি শান্তি আহিল, আজি দেখিবলৈ পাইছো সান্থালী ছাত্ৰ আমাৰ সুপাৰ 50 IAS কোচিং কৰিবলৈ গৈছে। সান্থালী ষ্টুডেণ্টে এজন ল'ৰা পাও নাপাও হৈ আছিলে যে পাব না নাপায় সিলেকশ্যনত, মোক ৰিমানে মোক ফোন কৰিলে যে দাদা এই ল'ৰাজন পালে ভাল হয়। আমি তেখেতক দিল্লীলৈ পঠাই দিলো IAS কোচিঙৰ কাৰণে। কালি যদি সি IAS হৈ আহে আমাৰ অঞ্চলৰ পৰা আমি গৌৰৱ অনুভৱ কৰিম। সেইকাৰণে আজিৰ সময়ত শিক্ষা দীক্ষা সামাজিক পৰিৱেশ পৰিস্থিতি ঠিক কৰিব লাগিব। মদ খাই পৰি থকাৰ আৰু পৰিৱেশ নাই, পৃথিৱীখন বহুত আগুৱাই গ'ল। তো সেইকাৰণে গাঁৱে ভূঞে পৰিৱৰ্তনটো আনিবৰ কাৰণে চবে আগবাঢ়ি আহিব লাগে। আৰু দুটা কথা কৈ মই শেষ কৰিম। ইয়াৰ পিছৰ কথাটো হৈছে যে ভূমিক লৈ পেলাই মাটিক লৈ পেলাই বহুতখিনি মানুহে উল্টা পুল্টা কথা মাজে মাজে কৈ থাকে। স্বাধীনতাৰ পিছত যিমান বছৰ আপোনালোকে আছে 50 বছৰ 60 বছৰ 70 বছৰ 100 বছৰ আমি যিমানখিনি আছো বহুত জাগাবিলাকত এতিয়ালৈকে মাটিবিলাক মেদি হোৱা নাই। মোৰ দেউতাৰ 11 বিঘা মাটি আছে, মোক বহুত মাটি আছিলে, লাষ্টত 11 বিঘা মাটি মোক থৈ গৈছে। এই 11 বিঘা মাটিৰ ভিতৰত মাত্ৰ 2 বিঘা মাটিহে মেদি, বাকীখিনি তজি হয়, বেলেন ব্লকতে আছে। এতিয়া সান্থালীসকল, ৰাজবংশীসকল, গোৰ্খাসকল বেলেন ব্লকত প্ৰটেক্টেড ক্লাছ হয়। কিন্তু আজি এই ভূমিৰ সমস্যা সমাধান হোৱা নাই। এইটো 2023ৰ কথা নহয়, 1950ৰ পৰা 60, 70, 80, 90 আপুনি হিচাপ কৰি আহক। 2000, 2010, 2015, 2020 এই সময়লৈকে ভূমিৰ সমস্যা সমাধান হোৱা নাই। সেইকাৰণে আমাৰ চৰকাৰ অহাৰ পিছত এতিয়া চবৰ ভূমি যোনে যি কেটেগৰীৰ মাটিত নাথাকক কিয় এই মাটিৰ সব ডকুমেণ্টবিলাক আমি ডিজিটাইজ কৰিলো। এই নৱেম্বৰ মাহত মই যোৱা 2 দিন আগত আমাৰ দুৰ্গা হাজদা ডাঙৰীয়া কৈছো যিমানখিনি আমাৰ সান্থালী আৰু আদিবাসী অৰ্গেনাইজেশ্যন ইয়াত আছে সকলোকে মাতি পেলাই আমি প্ৰেজেন্টেশ্যন এটা দিম যে আমি চৰকাৰে কি কাম কৰি আছো। যোৱা 1.5 বছৰত প্ৰায় 42,000 মানুহৰ সমস্যা সমাধান কৰিলো। যিসকলে PGR VGR বিলাকত আছে, সুপ্ৰিম কোৰ্টৰ আইনটো যিটো আছে সেইটো চাই পেলাই আমি মাটিৰ পাট্টা দিবলৈ চেষ্টা কৰি আছো। আৰু লগতে আজি মই ঘোষণা কৰিব বিচাৰিছো যিবিলাক ইলিজিবল আছে এই ইলিজিবলৰ ভিতৰত প্ৰায় 800ৰ পৰা 1000 আমাৰ এই অঞ্চলত সান্থালীয়ে বেছি, আমাৰ মেক্সিমাম সান্থালী হ'ব চিৰাং কোকৰাঝাৰত। 800ৰ পৰা 1000 মানুহৰ সমস্যা আমি নৱেম্বৰ মাহত সমাধান কৰিবলৈ গৈ আছো। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব যে লাহে লাহেকৈ সব সমস্যা আমি সমাধান কৰিম, কিন্তু অলপ সময় লাগিব। যদি স্বাধীনতাৰ 75 বছৰ আগৰ নেতাসকলে সমাধান কৰিব নোৱাৰিলে আমিতো মাত্ৰ 2.5 বছৰে হৈছে। 1 বছৰ কোভিডত গৈছে, 1.5 বছৰ আমি কাম কৰিছো আৰু 1.5 বছৰত এতিয়া
BTC to first council উত্তৰ পূৰ্বাঞ্চলৰ 10টা 6 সিজন কাউন্সিল আছে ইয়াৰ ভিতৰত আমিয়ে এটা মাত্ৰ কাউন্সিল য'ত ভূমিৰ কাগজবিলাক ডিজিটাইজ কৰা হ'ল আৰু অনলাইন যোগেদি আপোনালোকে সমস্যাটো সমাধান হ'ব আৰু মণ্ডলৰ পিছে পিছে যাব নালাগে আপোনালোকে সমস্যা সমাধান হৈ যাব দ্বিতীয় কথা মই ক'ব বিচাৰিছো অলপ আগতে ৰিমান ডাঙৰীয়াৰ ভাষণত শুনিছো যে সান্থালীসকল টি ট্ৰাইব আদিবাসী এই যে সার্টিফিকেট কিবা এটা সমস্যা হৈ আছে যেহেতু সান্থালী ল্যাঙ্গুয়েজ ভাৰতৰ এটা ৰিকগনাইজ ল্যাঙ্গুয়েজ সান্থালী জনগোষ্ঠী হিচাপে ভাৰতৰ এটা নিজৰ পৰিচয় আছে এই সার্টিফিকেটৰ ক্ষেত্ৰত যি সমস্যা আছে এইটো সমাধান কৰাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ময়ো বিটিআৰ কাউন্সিলৰ শিৱৰ অফিচৰ পৰা ময়ো ইয়াত পদক্ষেপ লম যাতে এইটো সোনকালে ক্লিয়াৰ হৈ যায় দুৰ্গা হাজৰা ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছো দীঘলীয়া কথা নকওঁ আমাৰ বহুত অতিথি আছে সংস্কৃতিটো বহুত ভাল আমাৰ এই সংস্কৃতিটো জীয়াই ৰাখিব লাগিব ট্ৰাইবেল জনগোষ্ঠী ভাৰতবৰ্ষত যিমান আছে সকলোৰে সমস্যা আছে এইটো উত্তৰাখণ্ড কি ছত্তীশগড়ত হওক ঝাৰখণ্ড হওক তেলেংগানা হওক উৰিষ্যা হওক মধ্যপ্ৰদেশ হওক সব ষ্টেটতে মই গৈছো যোৱা 30টা বছৰত সবতো সমস্যা আছে এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমিও কিছুমান পজিটিভ ৰোল ল'ব লাগিব ৰাজনৈতিকভাৱে কোনোবা আমাক ঠগাব বিচাৰিব পাৰে কিন্তু আমিও কাম কৰিব লাগিব আজি আমাৰো ৰিপ্ৰেজেন্টেটিভ পাৰ্লামেন্টত থাকে আমাৰো নেতা পাৰ্লামেন্টত থাকে এই নেতাসকলক আমিও লগ কৰি কি হৈছে কি হোৱা নাই আমাৰ মাজত একত্ৰিত হৈ পেলাই আমি সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আগুৱাই যাব লাগিব এই কাৰণে সান্থালী জনগোষ্ঠীৰ যিমানখিনি জাতীয় সংগঠন আছে আমাৰ ছাত্ৰ সংগঠন আছে সাহিত্য সভা আছে সকলো একত্ৰিত হৈ লগতে কাউন্সিলৰ নেতৃত্ব আমাৰ আজিৰ তাৰিখত যদি আমি হিচাপ কৰো সবচে প্ৰায়োৰিটি 10টা সমস্যা কি এই সমস্যাখিনি উলাই পেলাই সমাধান কৰাৰ কাৰণে কাউন্সিল লেভেলত হ'ব না ষ্টেট লেভেলত হ'ব না নেশ্যনেল লেভেলত হ'ব ইয়াৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিব লাগে আৰু তাত আমি পুৰা সহায় কৰিম মই সদুশেষত পুনৰ আপোনালোকক দাসাই ফেষ্টিভেলৰ শুভেচ্ছা জনাই আপোনালোকক ঈশ্বৰে ভালে ৰাখক আৰু এই দাসাই ফেষ্টিভেল য'ত নেকি এন্টি সোশ্যাল এলিমেন্ট বা অপশক্তিক ধ্বংস কৰাৰ কাৰণে বা অপশক্তিক সাইডলাইন কৰাৰ কাৰণে এইটো কৰা হয় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছো এই দুখ দুৰ্যোগ বিপদবিলাক সদায় দূৰ হ'ব আৰু আপোনালোকে ভাল সুস্থ মন সুস্থ শৰীৰ সুস্থ অৱস্থাত মংগলে থাকি ভালকে নিজৰ জনগোষ্ঠীটো আগুৱাই লৈ যাব পাৰিব ইয়াৰ কাৰণে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰি পুনৰ আপোনালোকক নমস্কাৰ জনাই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ